নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আজি লৈ আহিছোঁ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি থকা এছআই ৰূপত প্ৰীতম সাগৰীয়াৰ বিষয়ে আপোনাৰ কিছু নজনাৰ কথা। হয় বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি থকা এছআই ছাৰজনৰ প্ৰকৃত নাম হৈছে প্ৰীতম বৰুৱা। তেওঁ জন্ম হৈছে 15 অক্টোবৰ নগাঁও জিলাত। প্ৰীতম বৰুৱাৰ পিতৃ হৈছে অসমীয়া ভ্ৰাম্যমাণৰ জগতৰ জনপ্ৰিয় অভিনেতা ভৱেশ্বৰ বৰুৱা। প্ৰীতম বৰুৱাৰ সকলো পঢ়া শুনা নগাঁও জিলাৰ পৰাই হৈছিল। প্ৰীতম বৰুৱাই BA পাছ কৰিছিল নগাঁও কলেজৰ পৰা আৰু MA পাছ কৰিছিল নগাঁও কলেজৰ পৰা। প্ৰীতম বৰুৱাৰ হাইটৰ কথা ক'বলৈ গ'লে 6.1 ইঞ্চ আৰু ৱেটৰ কথা ক'বলৈ গ'লে তেওঁ 70 এপ্ৰ'চ। আৰু আপোনাক সকলোৱে কোৱা এটা কথা হৈছে প্ৰীতম বৰুৱা আৰু উকিল বাইদেউৰ লগত ৰিয়েল লাইফত কি সম্পৰ্ক। হয় বন্ধুসকল, প্ৰীতম বৰুৱা আৰু উকিল বাইদেউৰ ৰিয়েল লাইফত কোনো ধৰণৰ সম্পৰ্ক নাই। এক মাত্ৰ অভিনয়ৰ বাবেহে তেওঁলোকে কৰিছে। প্ৰীতম বৰুৱা আচলতে মেৰিড হয়। তেওঁৰ পত্নী নাম হৈছে গায়ত্ৰী শৰ্মা। তেওঁলোকৰ বিয়া হোৱা 2 বছৰ হৈ গৈছে। প্ৰীতম বৰুৱাই বেহাৰবাৰীত অভিনয় কৰাৰ আগতে তেওঁ ভ্ৰাম্যমাণ জগতত অভিনয় কৰিছিল। বৰ্তমান তেওঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি আছে। আৰু আপোনালোক কোনে কোনে বেহাৰবাৰী আউটপোষ্টত প্ৰীতম বৰুৱাৰ অভিনয় চাই ভাল পায় তলত কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।